Hey guys, কি খবৰ আশা কৰো আপোনালোকৰ সবৰে ভাল মোৰো ভাল সো লগেফৰ नोंथां आंनि गोदान मोनसे भिडिअ बरायनाय थाबाय आसा खालामो नोंथांमोना मोजाङैनो दं आंबो मोजाङैनो दङ सो फ्रेंड्स আজি মই আপোনালোকৰ আগৰ ৰেচিপি এটা শেয়াৰ কৰো বুলি আহিলো সো মই ভাবিলো বিহু আহি পাইছে নহয় জানো সবেই জানে সো বিহুটো বহুত মানে বহুত ভেৰাইটিছ অফ পিঠা বনাবলৈ সবৰে মন যায় নহয় জানো সো হেতু কাৰণে মই ভাবিলো পিঠাৰ এটা ৰেচিপি মই লৈ আহা আপোনালোকৰ পিঠা নহয় আৰু লাডু ৰেচিপি এটা মই আপোনালোকৰ আগত লৈ আহো যে আপোনালোকেও শিকিব আৰু বিহুতে বনাই সবকে টেস্টি খুৱাব পাৰিব সো খসাকি লাডুটো খাই বহুত টেস্টি লাগে মই আপোনালোকৰ ওচৰত আজি আনিছো আৰু আপোনালোকৰ মই ব্লগটো আনিছো তিলৰ লাডু হয় সবে খাইছে সাগে কিন্তু আৰু কিছুমান ফ্ৰেন্ডস আছে বনাব পাৰে বাৰু সবটো ইমান ভালকে বনাব নোৱাৰে তেও মই মানে জনামতে পাৰো যিমানখিনি মই বনাব সো সেইখিনি আপোনালোকক দেখাব বিচাৰিছো তিলৰ লাডু কেনেকৈ বনোৱা হয় আৰু মই ভিডিওটোত আপোনালোকক দেখুৱাই যাম কেনেকৈ বনাব লাগিব আপোনালোক কেনেকৈ কৰিব লাগিব যদি আপোনালোকে ইয়াতে তিল আৰু গুৰৰ মিশ্ৰণখিনি ভালকে নলয় কিন্তু তেতিয়া লাডু একদম ভালকে নহয় আপোনালোকে হয়তো বহুতে বনাইছে আৰু হেতু জানে সো হেতু কাৰণে মই ভাবিলো কি আপোনালোকক দেখাম ব্লগটোত যে কিমানখিনি ল'ব লাগে আৰু কেনেকৈ বনাব লাগে সো বিহু আহিছে যেতিয়া তো সবে নিজৰ ঘৰত বনাব পাৰিব আৰু সবে নিজৰ ঘৰত বনাই সবে ঘৰৰ মানুহক খাব পাৰিব আৰু আমি দোকানত কিনাতকে যদি ঘৰত বনাই খুৱাও হেতু এটা বহুত বেছি খুব বেলেগকে খোৱাত হয় নহয় জানো সো মই হেতু কাৰণে ভাবিলো যে মই আপোনালোকক দেখুৱাম ব্লগটোত যে তিলৰ লাডু কেনেকৈ বনোৱা হয় সো মই এতে তিলৰ লাডু বনোৱা ষ্টাৰ্ট কৰিম বলক হলে ভিডিওটো আৰম্ভ কৰো তো বলক তো फ्रेंड्स মই ইয়াতে তিলৰ লাডু বনাবৰ কাৰণে কেৰাহীখন গেছৰ ওপৰত দিছো আৰু এইটো গেছটো লগাই দিম এতিয়া কেৰাহীখন গৰম হ'বলৈ দিম আৰু কেৰাহীত অলপমান পানী আছে সেইখিনি শুকাই যাওক বাৰু আৰু কেৰাহীখন ইয়াতে গৰম হ'বলৈ দি মই ইয়াতে লৈ লৈছো তিলখিনি মই ভালকে ধুই কৰি সাফা কৰি লৈছো আৰু অলপ ৰদত শুকাই লৈছো আপোনালোকে তেনেকৈ লৈ ল'ব আৰু তিলখিনি মোহাৰি ভালকে মানে সাফা কৰি ল'ব আৰু ধুই পিছত আকৌ ভালকে শুকাই মেলি ল'ব মই তেনেকৈ কৰি লৈছো এতিয়া কেৰাহীখন গৰম হৈ গ'ল মই কেৰাহীতে ভাজিম এতিয়া তিলখিনি তো এয়া আমাৰ কেৰাহীখন গৰম হ'ল আৰু এইখিনি তিল মই ইয়াতে ভাজিবৰ কাৰণে দি দিম আপোনালোক এইখিনিতে এনেকৈ মন কৰিব যে এটো লৰাই আছো মই আপোনালোকো লৰাই থাকিব আৰু ভালকে এনেকৈ লৰাই ভাজি ল'ব আৰু এটো কেতিয়া হ'ব হেতু কৈ আছো বাৰু এতিয়া মানে সাউন্ড এটা হ'ব পুটুককে হেবিলাক মানে ফুটি আহিব যেতিয়া এই তেলখিনি ভজা হৈ যাব তেতিয়া এইখিনি হৈ যাব এতিয়া অকনমান দেৰি ভাজিব লাগিব আৰু লাহে এনেকৈ লৰাই ভাজি থাকিম আপোনালোকে তেনেকৈ ভাজি থাকিব তো फ्रेंड्स आउ या मोर तिलखिनि भजा হৈ গৈছে মই এতিয়া নমাই লম আপোনালোকে সাউন্ড শুনিছে সাগে তিলৰ ফুটা যেতিয়া তিলখিনি হৈ যায় তেতিয়া সাউন্ডটো এনেকৈ আহে মানে পুটুককে ফুটি যায় সো এইখিনিতে আপোনালোক গম পাই যাব যে তিলখিনি হৈ গ'ল সো তিলখিনি যদি আপোনালোক ইয়াতকে বেছি ভাজে তো তেতিয়া তিলখিনি তিতা হৈ যাব সো হেতু কাৰণে আপোনালোকে আৰু ইমান সময় ভাজিব নালাগে যেতিয়া ইয়াৰ সাউন্ডটো শুনিব আৰু আপোনালোক চেক কৰি চাব পাৰে মানে চাব পাৰে আৰু এটো হৈছে নে হোৱা নাই কেনেকৈ লৈ ল'ব অলপমান এনেকৈ পিহি চাব আৰু এসাক ইমান ধুনিয়াকৈ গুড়া হৈ গৈছে মানে এটো হৈ গ'ল সো মই গেছটো কৰি দিম অফ আৰু এটো কেৰাহীতে থৈ এনেকৈ আপোনালোক ভাজি আছে নহয় ভাজি এনেকৈ কেৰাহীতে থৈ দিব নালাগে কেৰাহীৰ পৰা নমাই ল'ব যদি কেৰাহীত এনেকৈ থৈ দিয়ে বেছি জ্বলি যাব আৰু এটো তিতা হৈ যাব মই গেছটো অফ কৰি দিম আৰু এতিয়া নমাই লম সো মই গেছটো অফ কৰিলো আৰু এইটো ডলা এখনত নমাই বাৰু
তো এয়া মই ডলাখন লৈছোঁ ডলাখনত এইটো ভালকৈ তিলখিনি নমাই ল'ম নমাই লৈ পিছত ঠাণ্ডা হ'বলৈ দিম তিলখিনি আপোনালোকো তেনেকৈ ঠাণ্ডা হ'বলৈ দিয়ক ঠাণ্ডা হৈ যোৱাৰ পিছত ভালকৈ সেইটো চাফা কৰি ল'ব মানে তিলখিনি যদি কিবা বাকলি চাকলি থাকে বা কিবা কিবি থাকিলে সেইটো চাফা হৈ যাব চ' আপোনালোক ভালকৈ চাফা কৰি ল'ব তেনেকৈ মই আগতো চাফা কৰিছোঁ বাৰু আৰু এবাৰ চাফা কৰি লওঁ তো ফ্ৰেণ্ডছ এয়া তিলখিনি মই ভালকৈ চাফা কৰি ল'লোঁ আপোনালোকে তেনেকৈ ভালকৈ চাফা কৰি ল'ব চাওক তিলখিনি অলপ বগা বগা হৈ গৈছে ন মানে যোনখিনি বাকলি চাকলিও আছিলে ভাজোতে ওলাইছিলে সেইটো চাফা হৈ গ'ল ফ্ৰেণ্ডছ এয়া চাওক মই গেছৰ ওপৰত কেৰাহীখন উঠাই দিছোঁ যোনখন কেৰাহীত মই তিল ভাজিছিলোঁ সেই একেখন কেৰাহীকে মই লাডু বনাবৰ কাৰণে একেখন কেৰাহীকে দি দিছোঁ আৰু ইয়াতে কাপ এটা লৈছোঁ সেই কাপত আধা কাপ পানী লৈছোঁ পানীখিনি মই ইয়াতে দি দিছোঁ পানী মই এইটো কাৰণেই দিছোঁ যে মিঠৈখিনি যেতিয়া দিম সেইখিনি জ্বলি যাবও পাৰে মিঠৈখিনি এনেকৈ দিলে চ' সেইটো কাৰণে মই সেইখিনি পানী অলপমান দি লৈছোঁ আৰু এতিয়া মিঠৈ দি দিছোঁ চাওক আপোনালোকে যিমানখিনি তিল লৈছে তাৰ সিমান অলপমান আধা আৰু তেনেকুৱা মিঠৈ লৈ ল'ব যদি মোৰ সমান তিল লৈছে আপোনালোকে তেতিয়া মই যিমানখিনি মিঠৈ লৈছোঁ সিমানখিনি ল'ব আৰু যদি ইয়াতকৈ কম তিল লৈছে তেতিয়া তিলখিনি যিমান হয় তাৰ আধাখিনি মিঠৈ ল'ব তাতকৈ বেছি ল'ব নালাগে চ' এয়া মোৰ তিল মিঠৈখিনি দিছোঁ তাৰপিছত লৰাই চৰাই কৰি থাকিব আপোনালোক তেনেকৈ যেতিয়ালৈকে এই গোটেইখিনি মিক্স হৈ নাযায় মানে গুড়খিনি ভালকৈ ফেটি নাযায় আৰু তেতিয়ালৈকে একদম ধুনীয়াকৈ লৰাই চৰাই কৰি থাকিব তাৰপিছত যেতিয়া গোটেইখিনি উতল আহি যাব ভালকৈ তেতিয়া আপোনালোক ইয়াতে ভালকৈ তিলটো দি দিব পাৰিব তো মই এতিয়া ভালকৈ লৰাই চৰাই কৰি আছোঁ আপোনালোক এনেকৈ লৰাই চৰাই কৰি থাকিব ভালকৈ মানে উতল নহালৈকে ল'ব জুইটো ইমান ডাঙৰ কৰিব নালাগে সৰু কৰি ল'ব নহ'লে জুইখিনি যদি ডাঙৰ কৰি দিয়ে তেতিয়া মিঠৈখিনি জ্বলি যাব চ' সেইটো কাৰণে আপোনালোকে জুইটো সৰু কৰি ল'ব কমাই ল'ব আৰু এইখিনি এনেকৈ লৰাই লৰাই থাকিব যে এইখিনি জ্বলি নাযায় যদি লৰাই দি নাথাকে তেতিয়া জ্বলি যাব পাৰে সেইটো কাৰণে মই এইখিনি এনেকৈ লৰাই আছোঁ আপোনালোকো লৰাব কেনেকৈ উতল আহিছে গোটেইখিনি মিহলি হৈ যোৱালৈ ৰখিব লাগিব আৰু এনেকৈ কৰি থাকিব অলপ সময় পিছত হৈ যাব নিজে নিজে খালি লৰাই থাকিব তো ফ্ৰেণ্ডছ এয়া চাওক মোৰ মিঠৈখিনি হৈ গৈছে মই চেক কৰি দেখুৱাইছোঁ বাৰু আপোনালোকক এয়া চাওক মই হেতাখনত লৈ লৈছোঁ আৰু হাত দুখনে এনেকৈ কৰি চাইছোঁ যে এডাল তাৰৰ নিচিনা এডাল আহিছে নহয় তো এইখিনি মিঠৈ হৈ গৈছে চ' আপোনালোকে এনেকৈ চাই ল'ব চেক কৰি তাৰপিছত আৰু এটা টিপছ কৈ দিছোঁ ইয়াতে পানী বাতি এটাত পানী এনেকৈ লৈ ল'ব আৰু গুড় মিক্সখিনি এনেকৈ অলপমান বাতিত পেলাই ল'ব আৰু এইটো চাব আৰু গোটা হৈছে নে হোৱা নাই এয়া চাওক এইটো হৈ গৈছে গোটা যদি এনেকৈ গোটা বান্ধি গৈছে তেতিয়া এইটো হৈ গৈছে আৰু যদি এয়া পানীৰ লগত একদম গোটেইখিনি মিলি যায় তেতিয়াতো এইটো হোৱা নাই মানে মোৰ এইখিনি হৈ গৈছে আৰু এতিয়া মই এইখিনিতে মোৰ এইখিনি হৈ গৈছে এতিয়া মই চেক কৰি দেখুৱাইছোঁ আপোনালোকক চ' এইখিনিতে মই ইয়াত ভাজি থোৱা তিলখিনি দি দিম এয়া এইখিনি তিল আছিলে এইটো গোটেইখিনি মই ইয়াতে দি দিম বাৰু গোটেইখিনি দি মিক্স কৰি আৰু এটা কথা আপোনালোকক কৈ দিওঁ ইয়াতে জুইখিনি একদম সৰু কৰি ল'ব একদম ডাঙৰ নকৰিব গোটেইখিনি মই মিক্স কৰি দিছোঁ এতিয়া চাওক জুইটো একদম সৰু কৰি ল'ব একদম গেছটো একদম ডাঙৰ নকৰি চ' ফ্ৰেণ্ডছ এয়া চাওক মোৰ তিলৰ লাডু বনিবৰ কাৰণে হৈ গ'ল এইটো মই এতিয়া লাডু বনাই ল'ম অলপ ঠাণ্ডা কৰি ল'ব আৰু আপোনালোকেও মই অলপ সময় ঠাণ্ডা কৰি ল'ম তাৰপিছত সেইটো বনাম আপোনালোকেও তেনেকৈ বনাব এয়া হৈ গৈছে এইখিনি মই গেছটো অফ কৰি দিছোঁ তো
ফ্ৰেণ্ডছ এয়া মোৰ মিক্সৰণখিনি হৈ গৈছে যোনখিনি তিল আৰু মিঠৈ মিক্সৰণ কৰি লৈছিলোঁ লাডু বনাবলৈ আৰু মই এইটো লাডু আপোনালোকক এটা এটাকৈ বনাই দেখুৱাইছোঁ আপোনালোকে লাডুৰ আকাৰটো নিজৰ প্ৰয়োজন অনুসৰি ডাঙৰ সৰু কৰি ল'ব পাৰে আপোনালোকক যিমান ডাঙৰ বা সৰু লাডুটো লাগে তেনেকুৱা বনাই ল'ব মই ইয়াতে সৰু সৰুকৈ এনেকৈ লাডু কৰি গৈ আছোঁ আৰু আপোনালোককো দেখুৱাইছোঁ চাওক ইমান মানে ভালকৈ লাডু হৈ গৈ আছে চাওক আপোনালোকে নিজেই এয়া চাওক ইমান ধুনীয়াকৈ হৈ গৈ আছে আপোনালোকে এনেকৈ মিশ্ৰণখিনি লৈ ল'লে ধুনীয়াকৈ বনাব পাৰিব মই আপোনালোকক দেখুৱাবৰ কাৰণে আৰু কেইটামান লাডু বনাই দেখুৱাইছোঁ চাব এয়া ইমান ধুনীয়াকৈ বনাই কৰি হৈ গৈ আছে চাওক আপোনালোকে মিঠৈ আৰু তিলটো সমান জোখত লৈ ল'ব তেতিয়া মানে বহুত ধুনীয়াকৈ এনেকৈ বনিব মানে যিমানখিনি তিল লৈছে তাৰ আধা মিঠৈখিনি লৈ ল'ব তেতিয়া আপোনালোক এনেকৈ ধুনীয়াকৈ বহুত ধুনীয়াকৈ লাডুটো বনাই থাকিব পাৰিব চ' এয়া চাওক মই ইমান সহজতে লাডুকেইটা বনাই গৈ আছোঁ আপোনালোকে নিজে দেখিছে বাৰু চাওক এয়া চাওক মই এটা এটাকৈ এনেকৈ লাডু গোটেইখিনি বনাই ল'ম বাৰু তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ গোটেইখিনিতো একেবাৰে বনাই কৰি ভিডিঅ'টো দিব নোৱাৰোঁ বাৰু গোটেইখিনি ভিডিঅ'টো একেবাৰে বনাই দিলেতো বহুত দীঘল হৈ যাব চ' সেইটো কাৰণে মই অলপমান স্কিপ কৰি দেখুৱাব লগা হৈছে বাৰু আপোনালোকক চাওক এয়া লাডু কিমান ধুনীয়াকৈ হৈ গৈ আছে আপোনালোকে এনেকৈ বনাব আৰু ঘৰত চবকে খুৱাব পাৰিব বহুত টেষ্টিকৈ আৰু সঁচাকৈ তিলৰ লাডুটোতো বহুত টেষ্টিয়ে হয় আপোনালোক নিজেই জানে চ' এনেকৈ বনাই কৰি যাব আৰু বহুত টেষ্টি ঘৰৰ মানুহক খুৱাব আৰু বিহুত আলহী আহিলে আলহীকো খুৱাব আৰু চবৰ মন ভাল পাই যাব আপোনাৰ এই লাডুবিলাক খাই আৰু আপোনালোকে বনোৱা লাডুটো খাই চবৰে মন একদম ভাল পাই যাব চ' আপোনালোকে এনেকুৱা লাডু বনাব আৰু ঘৰৰ চবকে খুৱাব টেষ্টিকৈ চ' মই দেখুৱাই গৈ আছোঁ এয়া চাই যাওক বনাই গৈ আছোঁ মই এটা এটাকৈ লাডু এনেকৈ আপোনালোকেও বনাই ল'ব মিশ্ৰণখিনি অলপমান ঠাণ্ডা কৰি বনাব আৰু একে গৰম নবনাব যে আপোনালোক চুব নোৱাৰা তেনেকৈ আপোনালোক যেতিয়া চুব পৰা হ'ব তেতিয়া বনাব এইটো ইয়াত চাওক ইমান ধুনীয়া লাডু হৈছে তো ফ্ৰেণ্ডছ এয়া চাওক মোৰ লাডুকেইটা বনাই হৈ গ'ল ইমানখিনি লাডু হৈছে মোৰ যিমানখিনি তিল লৈছিলোঁ সেইখিনিত তো এয়া চাওক ইমান ধুনীয়াকৈ হৈছে চাওক আপোনালোকে এনেকৈ বনাব পাৰিব চাওক মই লৰাই দেখুৱাই দিছোঁ বাৰু আপোনালোকক চাওক কিমান ধুনীয়াকৈ হৈছে তো ফ্ৰেণ্ডছ আপোনালোকে মোৰ তিলৰ লাডু ৰেচিপি চাই কেনে পালে প্লিজ কমেণ্টত জনাব আৰু যদি ভাল লাগিলে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব যে মোৰ আগৰ ভিডিঅ'বিলাক আপোনালোকে চাই থাকিব পাৰে চ' আজিৰ ভিডিঅ' মই শেষ কৰিছোঁ এইখিনিতে বাই বাই